নমস্কাৰ মিষ্টাৰ বাপু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এই কৌতুক শুনি থাকিবলৈ অকণমান হাঁহিবলৈ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব। আমাৰ গাঁৱৰ ভৱেন যে আপোনালোকে চিনি নাপাই থাকে ন, চিনি পাই যাব তেওঁৰ কথা ক'লে, ইমানেই কৃপণ মানে তেওঁ। আজি আমাৰ ঘৰলৈ আহিছিল নহয়, আহি আকৌ মোৰ লগত কথা পাতি থাকোঁতেই আমাৰ বেমাৰৰ কথা ওলাল। মই বোলো মোৰ এইকেইদিন আৰু বৃহৎ ডাঙৰ বেমাৰ এটা হৈছে নহয়। বোলে কি হৈছে? মই বোলো নহয়, একদম আৰু পাচাব জ্বলাৰ পৰা বুজিছে নে, একদম আৰু পাচাব কৰিলে হালধীয়া হৈ ওলায়। সি কৈছে বোলে হয় নেকি, এইটো ঔষধ খাইছ নাই? বোলো ঔষধটো ডক্টৰৰ ওচৰত গৈছো, দেখাইছো, ডক্টৰে অলপ ঔষধ দিছে, ঢেৰ ঔষধ দিছে, বহুত টকা গ'ল, এতিয়ালৈকে মোৰ 5,000 মান টকা গৈছে, গম পাইছেনে? কৈছে বোলে মোৰো হৈছিল নহয়। মই বোলো কি এতিয়া কেনেকে ভাল হ'ল? বোলে মই সেইবিলাক ডক্টৰ ওচৰলৈ যোৱা নাই দেই, পইচা পাতি খৰচ কৰিব নাই। মোৰ মানে চেকনি এখনত ফুটছাই কেইটামান দিছো আৰু তাত পাচাব কৰিছো, এতিয়া একদম ধুনীয়া পাচাব ওলাইছে। মই বোলো হে প্ৰভু কৃষ্ণ, তোমাৰ সেৱাহে জনাইছো আৰু কৃষ্ণ কৃষ্ণ।